আপুনি নিশ্চয় ভাবে ৰাতিপুৱা কিয় উঠিব লাগে, ৰাতিপুৱা উঠি পেলাই কি কৰিব লাগে, কি কৰিলে আমাৰ কাৰণে ভাল। ৰবীন শৰ্মা কিতাপ 5am ক্লাবৰ পৰা মই আপোনালোকক কেইটামান হেবিটছৰ বিষয়ে ক'ম। এইকেইটা যদি আপুনি আপোনাৰ দৈনন্দিন ৰুটিনত জড়িত কৰিব পাৰে, তেতিয়াহ'লে আপুনি ভৱিষ্যতলৈ নতুন এখোজ দিব পাৰিব বুলি মোৰ বিশ্বাস। ৰবীন শৰ্মাই ৰাতিপুৱাৰ সময় 5টাৰ পৰা 6টালৈ সেই সময়খিনিক ভিক্টৰী আৱাৰ বুলি কৈছে, আৰু সেই সময়খিনিক আপুনি 20-20 মিনিটকৈ 3টা ভাগত ভাগ কৰি ল'ব লাগিব। আৰু প্ৰথম 20 মিনিটত আপুনি এক্সাৰচাইজ কৰিব লাগিব। কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগিব মই কৈ আছোঁ। যিবোৰ এক্সাৰচাইজ কৰিলে আপোনাৰ ঘাম ওলায়, কষ্ট অনুভৱ হয়, আৰু আপোনাৰ হাতত যদি এক্সাৰচাইজ কৰিব বিশেষ সঁজুলি নাথাকে, আপুনি ঘৰতে নিজে প্ৰস্তুত কৰি লওক। আৰু এটা ভাল উপায় আছে, আপুনি কোদাল পাৰিব পাৰিব, আৰু আপোনাৰ এটা গুলিত 2টা চিকাৰ হ'ব। আপোনাৰ এক্সাৰচাইজৰো হ'ল আৰু ঘৰত কিবা খেতি কৰিব পাৰিব। আপুনি যেতিয়া ৰাতিপুৱা উঠি পেলাই এক্সাৰচাইজ কৰিব, তেতিয়া আপোনাক দিনটোৰ কাৰণে যিখিনি এনাৰ্জিৰ প্ৰয়োজন হয় সেইখিনি আপুনি পাব, আৰু আপোনাৰ দিনটোৰ কৰা কামৰ কাৰণে আপোনাৰ গুৰুত্বটো বৃদ্ধি পাব। আৰু ছায়েন্সৰ মতে ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰিলে আপোনাৰ ব্ৰেইনত BDNF নামৰ এটা কেমিকেলৰ সৃষ্টি হয়। BDNF ফুল মিনিং ব্ৰেইন ডিভাইড নিউট্ৰফিক ফেক্টৰ। দ্বিতীয় 20 মিনিটত আপুনি আপোনাৰ দিনটোৰ কাৰণে পৰিকল্পনা কৰিব লাগে। আপোনাৰ দিনটোত কি কি ইম্পৰ্টেণ্ট কাম আছে, কি কি কাম কৰিবই লাগিব, আৰু কি কি কাম নকৰিলেও হ'ব, সেইবিলাক আপুনি আপোনাৰ এখন নোটবুকত লিখিব পাৰে। আৰু এইবিলাক কৰাৰ পিছতো যদি আপোনাৰ হাতত সময় বাচি যায়, তেতিয়াহ'লে আপোনাৰ জীৱনৰ লক্ষ্য কি, আৰু সেই লক্ষ্যত উপনীত হ'বলৈ আপুনি কি কি কাম কৰিব পাৰে আজিৰ দিনটোত, সেইবিলাক আপুনি গুৰুত্ব দিব লাগে। আৰু যদি তাৰ পিছতো সময় বাচি যায়, আপুনি 2 মিনিট হওক 5 মিনিট হওক মেডিটেশ্যন কৰিব পাৰে। আৰু তৃতীয় 20 মিনিটত আপুনি কিতাপ পঢ়িব পাৰে, আৰু এনেকুৱা কিতাপ পঢ়ক যিয়ে আপোনাক আগতকৈ আৰু ভাল কৰিব পাৰে। এতিয়া আপুনি যি আছে তাতকৈ আৰু ওপৰত যাব পাৰে। তাৰ কাৰণে আপুনি ব্যৱসায় লাইনৰ কিতাপ পঢ়িব পাৰে, বায়'গ্ৰাফি পঢ়িব পাৰে, বিভিন্ন ধৰণৰ উপন্যাস পঢ়িব পাৰে, সফলতা কেনেকৈ পাব পাৰি সেনেকুৱা ধৰণৰ কিতাপ পঢ়ক, বিভিন্ন ধৰণৰ কিতাপ পঢ়ক যিয়ে আপোনাৰ মাইণ্ডটো আগতকৈ আৰু ডেভেলপ কৰে। আজিলৈ যিমান ডাঙৰ ডাঙৰ মানুহ হৈছে, ডাঙৰ ডাঙৰ বিজনেছমেন, ডাঙৰ ডাঙৰ চেলিব্ৰিটি, সেইবিলাকে এইবিলাক ৰুল ফ'ল' কৰিছে, আৰু তেওঁলোকে আজি সফলতাৰ শিখৰত আছে। আৰু সেইকাৰণে আপুনিও এইবোৰ ৰুল ফ'ল' কৰক আৰু জীৱনত সফলতা লাভ কৰক। আৰু শেষত আপোনালোকৰ নিশ্চয় এটা প্ৰশ্ন আহিছে, আপোনালোকক মই এইবিলাক কৈ আছোঁ কিন্তু মই কৰোঁ নে নকৰোঁ? সঁচাকৈ ময়ো কৰোঁ, আপুনিও কৰক, আৰু সদায় সমাজখনৰ ভালৰ কাৰণে চিন্তা কৰিবলৈ চেষ্টা কৰক। ভিডিঅ'টো ভাল লাগিলে মোৰ মনোবল বঢ়াবলৈ এটা লাইক কৰি দিব, লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।